Hey, what's up guys? মই প্ৰভাকৰ আজিলৈ আহিছো নিউ ট্ৰিক যাৰ সহায়ত আপুনি এট্ৰেক্টিভ থাম্বনেইল বনাব পাৰিব আপোনাৰ মোবাইলেৰে কোনো ল্যাপটপ ইউজ কৰিব নালাগে আৰু কোনো বেছি এমবিৰ এপ ইউজ কৰিব নালাগে মাত্ৰ 15 পৰা 17 এমবিৰ এটা এপ হেইটোৰে কেনেকৈ এইচডি এট্ৰেক্টিভ থাম্বনেইল বনাব পাৰিব এই ভিডিওটো এন্ডলৈ চাই থাকিব নমস্কাৰ ফ্ৰেন্ডছ আপুনি চাই আছে আসাম টেক ইনফৰমেশ্যন বলক ভিডিওটো আৰম্ভ কৰো Guys, attractive thumbnail বনাবৰ কাৰণে আপোনালোকক এটা এপ ইনষ্টল কৰিব লাগিব আৰু এপটো পাই যাব প্লে ষ্টৰত আৰু ইয়াৰ লিংক মই দি দিম ডেসক্ৰিপচনটো এবাৰ চেক কৰি ল'ব আৰু আপোনালোকে ইনষ্টল কৰি এটোক ওপেন কৰি ল'ব ওপেন হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস ওপেন হ'ব আৰু 3 ডটত ক্লিক কৰিব ওপৰত ৰাইট সাইডে চাব 3 ডট দেখাই আছে সেই 3 ডটত ক্লিক কৰিব ক্লিক কৰি ইমেজ সাইজত ক্লিক কৰিব আৰু এনেকুৱা এটা পেজ ওপেন হ'ব আৰু পেজটো ওপেন হোৱাৰ পিছত কাস্টমত যাব কাস্টমত যাই ইউটিউব থাম্বনেইল সিলেক্ট কৰি ওকে কৰি ল'ব ওকে কৰাৰ পিছত ইয়াত থাম্বনেইল সাইজ সিলেক্ট হৈ গল এতিয়া তলৰ একদম তলত আহিব তলৰ 4 নম্বৰ অপচনটোত যাব 4 নম্বৰ অপচনটোত যাই কালাৰ সিলেক্ট কৰিব কালাৰ সিলেক্ট কৰি যিকোনো কালাৰ সিলেক্ট কৰিব মই ব্লু কালাৰ সিলেক্ট কৰি আছো ব্লু কালাৰ সিলেক্ট কৰি ওকে কৰি দিব Next টেক্সট আহিব টেক্সট সিলেক্ট কৰিব টেক্সট কি লিখিব যোনটো টপিকৰ ওপৰত আপুনি ভিডিও বনাই হেইটো টপিক লিখিব মই ইউটিউব থাম্বনেইল লিখিছো ইয়াক মই সাইজত নিজৰ যোনটো ভাল লাগে আপোনাৰ হেনেকা সাইজ সিলেক্ট কৰি ল'ব আৰু তলৰ টেক্সটৰে স্লাইড কৰি যাই থাকিব স্লাইড কৰি যোৱাৰ পিছত ইয়াতে কালাৰ আছে টেক্সটত কোনটো কালাৰ লাগে হোৱাইট লাগে ব্ল্যাক লাগে মই ব্ল্যাক সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত নেক্সট ফন্ট আছে তাতে আপোনাৰ কোনটো টেক্সট কেনেকুৱা টাইপৰ টেক্সট ষ্টাইলটো লাগে হেইটো সিলেক্ট কৰিব মই এটো সিলেক্ট কৰিছো আপুনি যোনটো কৰিব পাৰে নেক্সট স্লাইড কৰি যাই থাকিব ব্যাকগ্ৰাউণ্ড পাব ব্যাকগ্ৰাউণ্ডত ক্লিক কৰিব আৰু এটো আনএবল কৰি দিব এনেবল কৰাৰ পিছত আপোনাৰ ইয়াতে কোনটো কালাৰ সিলেক্ট কৰি ল'ব এটা কালাৰ সিলেক্ট কৰিব মই ইয়েলো কৰিছো আৰু ইয়াতে আপোনাৰ সাইজটো তলত চাব আপোনাৰ ইয়াতে মেনেজ কৰাৰ পুৰা ফেসিলিটি আছে আপোনাৰ কেনেকুৱা লাগে ডাঙৰ লাগে সৰু লাগে পুৰা মই এনেকুৱা সিলেক্ট কৰিছো কি ধুনিয়া এট্ৰেক্ট লাগি আছে এতিয়া নেক্সট আকৌ টেক্সট লিখিব লাগিব ইউটিউব থাম্বনেইল মই এতিয়া হিন্দীত লিখি দিম कैसे बना यूट्यूब थंबनेल कैसे बनाए एटू लिखि तলত स्लाइड কৰি আনিব এটুক ডাঙৰ কৰি দিব আৰু কি ইয়াতে সিলেক্ট কৰি লব কেনেকুৱা লাগে এটু মই হোৱাইটে থম আপোনাৰ যদি বেলেগ লাগে বেলেগ কৰি দিব আপুনি যোনটো টপিকৰ ওপৰত ভিডিও বনাই হেইটো নাম লিখি হেনেকুৱা এট্ৰেক্টিভ বনাব ইয়াৰ পৰা ধুনিয়া এট্ৰেক্টিভ হয় আৰু এইচডি কোনো ফাটি না যায় টেক্সটবোৰ এইচডি কোৱালিটিৰ হয় আৰু নেক্সট ইয়াত আপুনি নিজৰ ফটো লগাব পাৰিব ইয়াতে যাব ওপৰৰ প্লাস চিনত যাব প্লাস চিনত যাই ফ্ৰম গ্যালাৰীত যাব গ্যালাৰীত যোৱাৰ পিছত ইয়াৰ পৰা আপুনি যি কোনো আপোনাৰ ফটো বেলেগ ফটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি মোৰ ফটোটো মই ইয়াতে ডিম্পু বৰুৱাৰ এটা ফটো লগাই দি আছো ডিম্পু বৰুৱাৰ এটা ফটো সিলেক্ট কৰি ল'ব ডিম্পু বৰুৱাৰ বুলি নহয় আপুনি যি আপোনাৰ ফটো লগাব পাৰে বেলেগৰ ফটো লগাব পাৰে ইয়াতে লগাই দিব মই লগাই দিছো আৰু ইয়াতে আপুনি টেক্সট লিখিব পাৰে নিজৰ ইচ্ছা মতে যিকোনো কৰিব পাৰে সো ভিডিওটো ইয়াৰ পৰা আপুনি এট্ৰেক্টিভ এইচডি কোৱালিটিৰ থাম্বনেইল বনাব পাৰে ইয়াৰ পৰা তো ভিডিওটো ভাল লাগিলে কিবা অলপ হেল্প কৰিব পাৰিলে নিউ ইউটিউবাৰ বিলাকক হেল্প কৰিব পাৰিলে ভিডিওটাক লাইক কৰি দিব বহুতে ভাল নাপায় এবোৰ কাৰণ হিয়তৰ এটো কাম নহয় এটো ইউটিউব জনে কৰে হিয়তৰ কাৰণে হয় ভিডিওটো সো যদি আৰু কিবা ইউটিউব কেনেকৈ লগাই ভিডিওত কিবা কোৱেশ্চন থাকে তেনে হলে মোক কমেন্ট কৰি খুদিব পাৰে আৰু ইয়াৰ ওপৰত মই নেক্সট ভিডিও বনাই দিম তো ধন্যবাদ